হেল্ল' এভৰিৱান, এতিয়ালৈকে যদি ফটো আপলোড দিব পৰা নাই তেতিয়াহ'লে আপোনালোকে এই লিংকটোত গৈ ফটো আপলোড কৰিব আৰু তাৰপিছত আপোনালোকৰ এনেকুৱা চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। এতিয়া মই গোটেইখিনি প্ৰচেছ দেখুৱাম, আপোনালোকে চাই থাকিব। প্ৰথমতে আপোনালোকে ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিব। তাত গৈ মোৰ ডেছক্ৰিপশ্যনত এটা মই লিংক দিম, সেই লিংকটো কপি কৰি ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আহিব http://103.158.205.163। তাৰপিছত আপোনালোকৰ এই এপটো খোলা যাব। এইটো হৈছে অমৃত ব্ৰিক্ষা আন্দোলনৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো। তাৰপিছত এই তিনিডাল যে আছে ছাইডৰ ফালে, সেইকেইডালত ক্লিক কৰিলে আপোনালোকৰ লগ ইন অপশ্যনটো আহিব আৰু লগ ইন অপশ্যনত গৈ আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো এড কৰি দিব। তাৰপিছত ওৱান টাইম পাছৱৰ্ডৰ বাবে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড বুলি লিখা আছে যে তাত ক্লিক কৰিব। যদি আপোনালোকৰ পাছৱৰ্ড অহাত পলম হয় তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব। আপোনালোকে ৰেজিষ্টাৰ্ড কৰোঁতে এনেকুৱা ধৰণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা দিছিলে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তাত এড কৰি দিব। আপোনালোকৰ সকলোৰে এনেকুৱা এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, যিটো আপোনালোকে স্ক্ৰীনশ্বট হয়তো ৰাখি থৈছে আৰু সেইটো ইয়াতে আপোনালোকে এণ্টাৰ কৰি দিব। এই ৰেজিষ্টাৰ্ড নাম্বাৰটো সকলোৰে আছে। এইটো এণ্টাৰ কৰি দিয়াৰ পিছত এনেকুৱা ছাবমিটৰ অপশ্যন আহিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব আৰু অকণমান সময় ৰখাৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ এখন খোল খাব। তাত আপোনালোকৰ লোকেশ্যন আৰু আপোনালোকৰ গোটেই ডিটেইলছ আছে। তাৰ তলৰ ফালে এয়া গ্ৰীণ কালাৰৰ আপলোড প্লেণ্টেশ্যন ইমেজ বুলি আছে, তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ খোল খাব। তাত প্লেণ্ট নেমটো চুজ কৰি দিব। আপোনালোকে যি গছপুলি ৰুইছে সেইটো চিলেক্ট কৰি দিয়াৰ পিছত তলৰ ফালে চুজ ফাইল বুলি আপোনালোকৰ অপশ্যন এটা আহিব। ইয়াতে আপুনি যিটো গছ ৰুইছে গছটোৰ নামটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো চুজ ফাইল বুলি আহিব। তাৰপিছত গেলাৰীৰ পৰা আপোনাৰ জিঅ' টেগ ফটোখন চিলেক্ট কৰি লৈ আপুনি আপলোড কৰিব। জিঅ' টেগ ফটোখনহে আপলোড হ'ব, বেলেগ ফটো কিন্তু আপলোড নহ'ব। তাৰপিছত আকৌ ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ তলৰ ফালে স্ক্ৰল কৰিব আৰু তাৰপিছত এটা অপশ্যন দেখিব, এয়া ডাউনলোড প্লেচড চাৰ্টিফিকেট বুলি আছে। সেইখন চাৰ্টিফিকেট যেতিয়া আপোনালোকে তাতে ডাউনলোডত ক্লিক কৰিব তেতিয়া আপোনালোকৰ ফাইলটো ডাউনলোড হ'ব আৰু আপোনালোকৰ অমৃত ব্ৰিক্ষা আন্দোলনৰ এই চাৰ্টিফিকেটখন ডাউনলোড হৈছে।